আৰু এটা ইণ্টাৰেষ্টিং কথা এইটো পেপাৰতে পাইছিলোঁ দেই তেওঁ ভূপেন হাজৰিকা আমাৰ ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ আৰ্থিক মানে অনাটন সমস্যা হৈছিলে তেতিয়া জুবিন দাই সেই সময়তে 5 লাখ টকা দি সহায় কৰিছিলে কিন্তু জুবিন দাই কৈছিলে এইটো যাতে কোনেও গম নাপায় দেই মিডিয়াও যাতে গম নাপায় কোনেও গম নাপায় এতিয়া মৃত্যুৰ পাছতে বা তেওঁ নাইকিয়া হোৱাৰ পাছতে মৃত্যু বুলি ক'বলৈ বেয়া লাগে শব্দটো তথাপিও যদি আমি মানি ল'বই লাগিব তাৰ পাছতে এই বস্তুটো মানে অকণমান ফ'কাছত আহিছে ভাবা তুমি হেল্প কৰিছে কিন্তু ক'ব মানা কৰিছে কিমান মনটো ভাবাচোন অন্তৰখন ভাবা তুমি নিজৰ ভালখিনি ভাঙিয়ে নধৰ কাকো নেদেখায় তেওঁ যে ইমান ভাল কাম কৰি থাকে কিন্তু বেয়াটো চবকে দেখাই দিয়ে বেয়া কাবাক পুতুকে অপেনলি বেয়াকৈ কোৱাটো দেখাই দিলে আৰু তই একচেপ্ট কৰা মই বেয়াকৈ কৈছোঁ কিন্তু ভাল কাৰণখিনি কেনেকৈ নেদেখায় তেওঁ ইমান বিশাল ইমান ভাল মানুহ আৰু অকল ভূপেন হাজৰিকাদেৱৰ কাৰণে বুলি নহয় বহুত মানুহৰ কাৰণে জুবিন দাই বহুত কৰিছে বহুত বেছি বহুত আমি মানে কল্পনাৰো অপাৰ মানে ইমান কৰিছে ইমান ল'ৰা ছোৱালীক তেখেতে পঢ়াইছে ট্ৰিটমেণ্ট কৰাইছে আৰু কাকো নিৰাশ কৰি নপঠায়